নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰাণজিৎ দাসলৈ আৰু আজিৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰণৱ কুমাৰ বৰ্মনৰ দ্বাৰা ৰচিত সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনি। পাণবজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰা, তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা, মোৰ একুৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাপাওঁ, তোমাৰ দুখৰ পচাক ধুবলৈ মই থবা। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিণ্ডা নে পেপচি থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। খলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা? মেডনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষ মানুহক মই সহিব নোৱাৰো। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাটৰ সংজ্ঞা, আইসকলক সোধা তেওঁলোকক কিমান বাৰ উলংঘ কৰা হৈছিল অন্ধকাৰত। চলাৰ জেপত যেতিয়া লৈ ফুৰ হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জকায় কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিভাছৰ সাধু সুধিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰ্তলৈ উভতে শিক্ষক বায়ৰত? টিভিত মৰে খেতিয়ক কিডছ উতনোৱা শৈলীৰ নিৰ্দিষ্ট হয়। মহানগৰীত মৌন যুদ্ধ, মৃত ঈশ্বৰ, ক্ৰুজ বৃদ্ধ শিশু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে? লক্কাৰ, নেৰুদা খাবা, মোৰ হৃদয় ৰুচিদাৰ ভক্ত। খাই জানছা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিগছা। মই ধূমপান কৰো, ই মোৰ নিচা, তুমি এটি গানৰ চিকাৰী। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুশখনৰ ভৰত তেওঁ এজন পূজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবাহি সুখৰ চৰা। এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবাচি। জালুকবাৰী নাইবা গৃহিণী, দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচা, নতুন দিনৰ আংচাং চুফি। দি যাবা বাথ মোৰ কলমৰ তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখি। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? ধন্যবাদ।